হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে। ময়ো ভালেই আছোঁ। সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আজি আমি যিহেতু পিকনিক যাম, সেইকাৰণে ৰাতিপুৱা 4টা বজাতে সাৰ পালোঁ। সাৰ পাই আমি 2টা বজাৰ পৰা সাৰ পায়ে আছোঁ। আচলতে 4টা বজাত উঠিছোঁহে। এতিয়া নন্দিতাক চব কি কৰিছে। গাড়ী আহি পালেহি। পিংকুয়া, হেল্ল', ইমান ধুনীয়া লাগিছে তোমাক নন্দিতা, মোক দেখাই দিয়া। চাবা ভাল উঠিছে নে হয়নে? এয়া প্ৰিয়ংকা ৰেডি আহি আছোঁ। এয়া আমি BTC ৰাস্তাত সৌৱা আমাৰ BTC আন্ধাৰৰ কাৰণে আমি দেখা পোৱা নাই বৰ্তমান। লাহে লাহে দেখিবলৈ পাব। নন্দিতা, এয়া আমি গৈ পাই দেখাখন ঠাণ্ডা লাগি গৈছে। ছাৰৰ ৰুমত চাহ খাবলৈ নিমন্ত্ৰণ এটা দিছে, আমি খাই আহিছোঁ। গাড়ী পাই গ'ল। এয়া আমি চিটটো উঠালোঁ, তাৰপাছত এতিয়া আমি চাহ খাব যাওঁ হয়নে? ইমানটো দৌৰিছে চা সৰু লাগে। ইমানটো দৌৰিছে। আমি চাহ খাব আহিছোঁ ছাৰৰ ৰুমত। চাহ তাহ খাই মেলি এতিয়া গাড়ীখন আকৌ দেখাই দিছোঁ। গাড়ী দেখাই থাকিম। তাৰপিছত আজি মানে আমাৰ BTCৰ ফালৰ পৰা পিকনিক লিকাবালি অৰুণাচলত। গতিকে আজি অকণমান এনজয় হ'ব, ধামাকা হ'ব হয়নে? ধামাকা পুৰা। তাৰপিছত দেখাই থাকিম আপোনালোকক, চাই থাকিব। এয়া আমাৰ এয়া ৰেডি হৈছে পুৰা। এয়া বিকাশ, অসীম দা, নন্দিতা, পিংকিবাক দেখাই আছোঁ। মইতো ৰেডিয়ে হৈ আছোঁ হয়নে? এইফালে লক্ষ্যক দেখুৱাবলৈ কৈ আছিলে। লক্ষ্য এয়া কাপ ধুই আনিছে বেচেৰা। ঐ কিনো ভকতি ঐ কৰিম এদাই দে ঐ আজি বিহু তলিত পাই ঐ আজি বিহু তলিত পাই ঐ শৰীৰৰ ভিতৰত ঐ কিনো পুখুমালে ঐ বখলে খাই বিহুতি আহিলে জানৈ কুলি কেতেকীয়ে বিনালে দূৰণি পথাৰতে জানৈ তিহিতি পেপাতি বাজিলে বিহুতি আহিলে। হেল্ল' গাইছ, এয়া আমি আহি পালোহি লিকাবালি। চাওক ইমান ধুনীয়া পানী, ভালকৈ দেখাই থাকিম বাৰু। খালি আমি ভাগৰুৱা হৈ গৈছোঁ একদম জেগা বিচাৰি। বহুত ধুনীয়া পাহাৰ। আমাৰ 10 নম্বৰ ভাগৰ লাগিছে। ফাইনেলি আমি এতিয়া ক'ত খাম পিকনিক? ইয়াত খাম। ইয়াত এখন আমাৰ গাড়ী, ছাৰহঁত আছে চব। এতিয়া পানীৰ লগত খেলিবলৈ আহিছে। পিংকিবা আগে এয়া চব পানী। এতিয়া আমি অকণমান ফুৰিবলৈ আহিছোঁ। পানী চাওক কিমান চাফা, পুৰা ভৰি হাত ধুই ফটো উঠিলোঁ। তোমাৰ ব্লগ বনাইছোঁ। আমাক দেখাই দিম নহয় এতিয়া। এনেকৈ দিব লাগিব ৰ'বা। উঠিছোঁ চাগে আমি। এয়া গৈ আছোঁ। এয়া আগত আমাৰ লগৰবোৰ গৈ আছে। কিবা চাব গৈছে, দেখাই থাকিম। কিমান ধুনীয়া চাওক লিকাবালি। অৰুণাচল আচলতে বৰ্ডাৰ ন, এইটো বৰ্ডাৰ বুলি কয়। মানে অসম আৰু অৰুণাচলৰ বৰ্ডাৰ হয়। চবেই পিকনিক খাই আছে, বহুত পাৰ্টি। এইফালে নৈ ধুনীয়া। এয়া আইচক্ৰীম এখন আমি গৈ আছোঁ। পাহাৰটো চাওক কিমান ধুনীয়া। পাহাৰটো বহুত ধুনীয়া হয় চাৰিওফালে। আমাৰ তাত খাই আছে প্ৰিয়ংকা বা। মোকো দেখাই দিয়া, বেক কেমেৰা কৰি থৈছোঁ। এয়া আমাৰ প্ৰিয়ংকা খাউণ্ড। তাৰপিছত আৰু আমি দেখাই থাকিম ন কি দেখোঁ। বহুত এইখন শিলেৰে হেৰি বনাইছে হপায় ন? ৱাল বনাইছে একদম পুৰা পাহাৰ। নপয় পুৰা ফুটে লৈ গৈছে দেখোন। শিল সোপাই বহুত দিন
I see the light inside you, brighter than the skies. Hold on, just let us escape and fly away tonight. I just need to clear my last tears, just for you. Shine through. There's so many things that I keep in my mind. Like a furnace, there's a reason why we live. All the emotions I built up inside you. এয়া আমাৰ খানা ৰেডি হৈ আছে, পূৰা মাংস, এয়া মাছ বনাই আছে, তাৰফালে এয়া মাছ ভাজি আছে, এয়া আমাৰ ভাই বটা আৰু প্ৰিন্সিপাল ছাৰে এয়া পৰিৱেশটোৰ ওপৰত দুআষাৰ কৈছে। মানে গান চলি আছিল, সেইকাৰণে মই ভইচটো দিব লগা হৈছে। কৈছে যে পৰিৱেশটো আচলতে কি, পিকনিক খাবলৈ গৈ আমি সকলোৱে এইবোৰ চাফা কৰি থৈ আহিব লাগে। প্ৰকৃতি ইমান ধুনীয়াকৈ সৃষ্টি কৰিছে, আমি নিজে চাবলৈ যাওঁ কিন্তু আমি লেতেৰা কৰি থৈ আহোঁ। সেইবোৰ চাফা কৰি থৈ অহাটো আমাৰে দায়িত্ব দিয়কচোন, তেতিয়াহে ভাল লাগে ন। সেইকাৰণে চবেই এইটো কাম কৰিব দেই। ভাত পানী খুব ধুনীয়াকৈ খালোঁ, কিন্তু খোৱাটো ভিডিঅ' কৰিবহে পাহৰি গ'লোঁ। খোৱাটোনো কি দেখাম আৰু ন, সেয়াই খুব এনজয় কৰিলোঁ, ভাল লাগিল দিনটো। ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে ভিডিঅ'টো চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, কৰি দিবচোন, তেতিয়া আৰু ভিডিঅ' দিবলৈ সাহস পাওঁ। তেন্তে আকৌ এটা পুনৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। তেন্তে আজিলৈ আহোঁ, বাই বাই, লাভ ইউ অল।